এছকে ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আকবৰৰ দিন-ই-ইলাহি ধৰ্মৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব যাতে পৰৱৰ্তী ভিডিঅ'বিলাকো আপোনালোকৰ ওচৰলৈ সহজে আহিব পাৰে। আকবৰৰ ধৰ্মীয় নীতিৰ বিষয়ে আগৰ যে ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ তাত কিছু পৰিমাণে এই বিষয়ে আলোচনা কৰা হৈছিল, যদিও বিস্তৃতভাৱে আলোচনা কৰিব পৰা নাছিলোঁ। সেয়েহে আজি ইয়াত কিছু বহল পৰিমাণে দিন-ই-ইলাহিৰ বিষয়ে অকল আলোচনা কৰিম বুলি আমি ভাবিছোঁ। আকবৰে এটি উদাৰ ধৰ্মীয় নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁৰ পূৰ্বপুৰুষসকলে যি ধৰ্মীয় নীতি গ্ৰহণ কৰিছিলে তাতকৈ আকবৰৰ ধৰ্মনীতি বহু পৰিমাণে পৃথক আছিলে। বাবৰ বা হুমায়ুন যদিও ধৰ্মৰ ক্ষেত্ৰত কিছু উদাৰ আছিলে, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে এটা সহনশীল নীতি গ্ৰহণ কৰিব পৰা নাছিলে। আনহাতে আমি যদি চুলতান পিৰিয়ডলৈ যাওঁ তেতিয়াহ'লে দেখিম যে চুলতান পিৰিয়ডৰ সময়ছোৱাত চুলতানসকলে ধৰ্মক ৰাজতন্ত্ৰৰ নীতিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাবলৈ সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিলে, যদিও তাৰ মাজত দুই এজনে তাৰ ব্যতিক্ৰম হৈছিলে। এই ব্যতিক্ৰমীসকলেও কিন্তু তেওঁলোকে হিন্দু ধৰ্মৰ লোকসকলৰ বা আন ধৰ্মৰ লোকসকলৰ প্ৰতি এটি সহনশীল নীতি গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল, যাৰ ফলস্বৰূপে ইছলাম ধৰ্মীয় শাসনৰ এই সময়ছোৱাত হিন্দুসকলক সদায় হেয় জ্ঞান কৰা হৈছিলে। তেওঁলোকক সদায় তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অনৈতিক কৰ জাপি দিয়া হৈছিলে আৰু তেওঁলোকক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা হোৱা নাছিলে। তাৰ ব্যতিক্ৰমী হিচাপে আকবৰে এটি সম্পূৰ্ণৰূপে সহনশীল এটা নীতি গ্ৰহণ কৰিছিলে আৰু তেওঁ সহনশীল নীতি গ্ৰহণ কৰাৰ কাৰণসমূহ আমি আগৰ ভিডিঅ'তে আলোচনা কৰিছোঁ। তথাপিও মুখ্যতঃ আমি এটা কাৰণৰ বিষয়ে উল্লেখ কৰিব লাগিব যে তেওঁ এখন স্থায়ী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে আগ্ৰহী আছিল। গতিকে তেওঁ খুব ভালকৈ বুজি পাইছিল যে এখন যদি স্থায়ী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে হিন্দু মুছলিম সকলোৰে সহযোগিতাত এখন স্থায়ী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাটো সম্ভৱপৰ হ'ব। সেয়েহে তেওঁ মুছলমানসকলক অকল সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে মুছলিমীয় হিন্দুসকলকো তেওঁ একেলগে লৈ এখন সাম্ৰাজ্য গঢ়াৰ পথলৈ আগবাঢ়িব খুজিছিলে। আৰু সেই শাসনৰ প্ৰথম চোৱাৰ পৰাই আমি দেখিছিলোঁ যে তেওঁ এটি উদাৰ ধৰ্মীয় নীতি গ্ৰহণ কৰিছিলে। কিন্তু তথাপিও আমি তেওঁৰ এই ধৰ্মীয় নীতিক তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ। তেওঁৰ শাসনৰ প্ৰথমৰ পৰা 1575 খ্ৰীষ্টাব্দলৈকে প্ৰথম ভাগ, 1575 পৰা 1580 খ্ৰীষ্টাব্দলৈকে দ্বিতীয় আৰু 1581 খ্ৰীষ্টাব্দৰ পৰা তেওঁৰ মৃত্যুৰ সময়লৈকে তৃতীয় পৰ্যায় বুলি আমি ক'ব পাৰোঁ। তেওঁৰ ধৰ্মীয় নীতিৰ এই প্ৰথম পৰ্যায়ত যদিও তেওঁ এটি উদাৰ ধৰ্মীয় নীতি গ্ৰহণ কৰিছিলে, যেনে তেওঁ হিন্দু মহিলা ৰাজপুত মহিলাক বিয়া কৰাইছিলে, ঠিক তেনেদৰে তেওঁ তীৰ্থযাত্ৰা কৰ উঠাই দিছিলে, ঠিক তেনেদৰে তেওঁ জিজিয়া কৰ উঠাই দিছিলে, কিন্তু তথাপিতো তেওঁৰ এই প্ৰথম পৰ্যায়ত তেওঁ এজন নৈষ্ঠিক ইছলাম পন্থী লোক হিচাপে সকলো ধৰণৰ নীতি পালন কৰি যোৱা দেখা গৈছিল। আৰু সেই সময়ত সম্পূৰ্ণৰূপে আন ধৰ্মীয় লোকসকলৰ ওপৰত যি নিষ্পেষণ সি সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাছিলে। তেওঁৰ দ্বিতীয় পৰ্যায়লৈকে যদি আমি আহোঁ তেতিয়াহ'লে দেখিম যে তেওঁৰ দ্বিতীয় পৰ্যায়ত তেওঁৰ ধৰ্মীয় নীতি বা আচৰণৰ ক্ষেত্ৰত এটা বৈপ্লৱিক পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছিলে। তেওঁ ইবাদতখানা প্ৰতিষ্ঠা কৰিছিলে আৰু ইবাদতখানা প্ৰতিষ্ঠা কৰি তেওঁ ধৰ্মৰ বিষয়ে বিশেষভাৱে বিভিন্ন জ্ঞানী লোকৰ পৰা জানিবৰ বাবে আগ্ৰহী হৈছিল। এই ক্ষেত্ৰত প্ৰথমতে তেওঁ চুন্নী ধৰ্মৰ যিসকল ধৰ্মীয় গুৰু আছে এই গুৰুসকলক তেওঁ তালৈ মাতি অনা দেখা গৈছিল। আৰু এইসকলৰ ভিতৰত যদি আমি নাম লওঁ, শ্বেখ আব্দুল নবী, মগদাউল মুল্ক আব্দুল্লাহ আদিৰ দৰে নেতাসকল তালৈ আহিছিলে। কিন্তু তেওঁ দেখিছিলে যে এই ইছলাম ধৰ্মৰ ধৰ্মীয় গুৰুসকলৰ মাজত ধৰ্মীয় নীতিৰ এটা স্পষ্ট কোনো ধৰণৰ
তেওঁলোকৰ মাজত দৰ্শন নাছিলে। তাৰ পৰিৱৰ্তে ইজনে সিজনক দোষাৰোপ কৰি গালি গালাজ কৰি এটি অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিলে আৰু ই আকবৰক বিশেষভাৱে ব্যথিত কৰি পেলোৱা দেখা গৈছিল। ঠিক তেনেদৰে যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে ইছলাম ধৰ্মৰ বিভিন্ন গোটবিলাকৰ মাজতো সঘনাই সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছিল। সুন্নী, চিয়া বা আমি জানো যে মাহদৰী, চুফি, এই বিভিন্ন গোটৰ মাজত বিভিন্ন সময়ত কিছিলে বিভিন্ন ধৰণৰ ধৰ্মক লৈ সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছিল। গতিকে ইছলাম ধৰ্মী এই বিভিন্ন পন্থীসকলৰ মাজত কোনো ধৰণৰ এটা সমিলমিলৰ পৰিৱেশ নোহোৱাটো আকবৰৰ বাবে এটা দুখৰ বিষয় হৈ পৰিছিল আৰু সেয়েহে তেওঁ ধৰ্মৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ কাৰণে তাৰ পৰৱৰ্তী সময়ত আন ধৰ্মগুৰুসকলক তেওঁ ইবাদতখানালৈ আহ্বান কৰি আনিছিলে আৰু আন ধৰ্মৰ গুৰুসকল পাৰ্টিকুলাৰলি হিন্দু ধৰ্ম, জৈন ধৰ্ম, পাৰ্চী ধৰ্ম, এই ধৰ্মৰ গুৰুসকলে তেওঁলোকৰ ধৰ্মীয় বিশ্লেষণৰে আকবৰক বিশেষভাৱে প্ৰভাৱান্বিত কৰিবৰ কাৰণে সক্ষম হৈছিল। ইয়াৰ ভিতৰত যদি আমি চাওঁ দেখিম যে আনকি শিখ গুৰুৰ যি ধৰ্মীয় শিক্ষণ তাৰ ফলত তেওঁ এবছৰৰ কাৰণে শিখ প্ৰদেশৰ লোকসকলক ৰাজহৰ পৰা ৰেহাই দিয়াও দেখিবলৈ পোৱা গৈছিল। ঠিক তেনেদৰে তেওঁ গোৱাৰ পৰা খ্ৰীষ্টান পাদৰীসকলক তালৈ আহ্বান কৰি আনিছিলে আৰু কিন্তু পাদৰীসকলে লাহে লাহে তেওঁক খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত কৰিব বিচাৰিছিলে আৰু আকবৰক সেই ক্ষেত্ৰত তেওঁক পৰিৱৰ্তন কৰিব নোৱাৰি তেওঁৰ নীতিক তেওঁলোকে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিলে। গতিকে ধৰ্মৰ ক্ষেত্ৰত তেওঁ এই বিভিন্ন ধৰ্মীয় গুৰুসকল বা বিভিন্ন ধৰ্মৰ গুৰুসকলৰ লগত ধৰ্মৰ বিষয়ে আলোচনা কৰি স্পষ্টকৈ বুজি পাইছিল যে সকলো ধৰ্মৰে মূল উদ্দেশ্য একেটাই, মানুহক ভাল নীতিৰে আগবঢ়াই নিয়াটো। গতিকে বিভিন্ন ধৰ্মৰ মাত্ৰ এই কাৰ্যবিলাক এই মূল লক্ষ্যটো পোৱাৰ একোটা মাত্ৰ পন্থাই। গতিকে তেওঁ এই ক্ষেত্ৰত কৈছিলে ধৰ্মৰ ক্ষেত্ৰত যি বেমেজালি সেই বেমেজালি গুচাবৰ কাৰণে তেওঁ তৃতীয় পৰ্যায়ত দিন-ই-ইলাহি নামৰ এটা ধৰ্ম তেওঁ প্ৰতিষ্ঠা কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে 1581 খ্ৰীষ্টাব্দত তেওঁ এই নতুন জাতীয় ধৰ্ম দিন-ই-ইলাহি বা তৌহিদ-ই-ইলাহি তেওঁ প্ৰতিষ্ঠা কৰিছিলে। বাদাউনিয়ে উল্লেখ কৰিছে যে তেওঁ কাবুলৰ পৰা অহাৰ পিছত 1582 খ্ৰীষ্টাব্দত তেওঁৰ মুখ্য বিষয়া বা সভাসদসকলক লৈ এখন পৰিষদ গঠন কৰিছিল আৰু সেই পৰিষদখনত তেওঁ প্ৰথম এই দিন-ই-ইলাহি প্ৰচাৰ কৰিছিলে। এই দিন-ই-ইলাহিৰ বিষয়ে যদি ক'ব যোৱা যায় তেতিয়াহ'লে এই দিন-ই-ইলাহি একচুৱেলি কোনো ধৰণৰ এটা ধৰ্ম নাছিলে। এই দিন-ই-ইলাহি আছিলে সকলো ধৰ্মৰ ভাল গুণবিলাক, ভাল কথাবিলাক লৈ আকবৰে সকলোৰে মাজত এটা সমিলমিলীয়া পৰিৱেশ গঠন কৰিবৰ কাৰণে এই নতুন ধৰ্ম মতৰ প্ৰচাৰ কৰিছিলে। গতিকে এই ধৰ্মমতত আমি কোনো হিন্দু, কোনো ইছলাম বা আন ধৰ্ম বুলি ক'ব নোৱাৰোঁ। ইয়াত সকলো ধৰ্মৰ নীতি সন্নিৱিষ্ট হৈ আছিল আৰু সকলো ধৰ্মৰ লোকে ইয়াক গ্ৰহণ কৰিব পাৰিছিলে। গতিকে দিন-ই-ইলাহি মূল কথাখিনি আছিলে যুক্তিবাদ আৰু ইয়াত কোনো ধৰণৰ এটা ধৰ্মীয় মতবাদ ইয়াক প্ৰতিষ্ঠা কৰা হোৱা নাছিলে বা ইয়াত কোনো ধৰণৰ এজন গড বা এজন ধৰ্মযাজকক মানি লোৱা হোৱা নাছিলে আৰু সম্ৰাট ইয়াৰ মূল প্ৰদৰ্শক আছিলে। ইয়াত এই ধৰ্মটোৰ প্ৰচাৰ কৰিবৰ কাৰণে কোনো ধৰণৰ পুৰোহিত বা কোনো ধৰণৰ ধৰ্ম প্ৰচাৰক নিয়োগ কৰা হোৱা নাছিলে বা এই ধৰ্মৰ কোনো ধৰণৰ লিখিত সাহিত্য নাছিলে। আনহাতে এই ধৰ্ম আকবৰে কাৰো ওপৰত জাপি দিব বিচৰা নাছিলে। এই ধৰ্ম গ্ৰহণ কৰা লোকসকলে কিছুমান বিশেষ নীতি মানি চলিব লাগিছিলে। এই নীতিবিলাক যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে
প্ৰথমতে যদি আমি কওঁ যে এই ধৰ্ম গ্ৰহণ কৰা লোকসকলে এজনে যদি আন এজনক লগ পায় তেতিয়াহ'লে প্ৰথমজনে আনজনক আল্লাহু আকবৰ বুলি কোৱাৰ পৰিৱৰ্তে আনজনে তেওঁক জল্ললুহু বুলি সঁহাৰি জনাব লাগিব। আনহাতে আকবৰে কৈছিল যে মানুহে মৃত্যুৰ পিছত মানুহক খুৱায়, কিন্তু তেওঁ কৈছিল যে মৃত্যুৰ আগতেই মানুহে আন মানুহক খুৱাব লাগিব। ঠিক তেনেদৰে প্ৰতিজন লোকে জন্মদিনৰ যি অনুষ্ঠান সেই জন্মদিনৰ অনুষ্ঠানক আনক খুৱাব লাগিব। তেওঁ কৈছিল যে মাংস ভক্ষণ কৰাৰ পৰা বিৰত থাকিব লাগিব। ঠিক তেনেদৰে তেওঁ উল্লেখ কৰিছিল যে ইয়াৰে কোনো সদস্যই সন্তান সম্ভৱা নাৰী, বৃদ্ধা আৰু বিধৱা বা যৌৱনপ্ৰাপ্ত নোহোৱা ছোৱালীৰ লগত সহবাস কৰিব নোৱাৰিব। আনহাতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আছিলে যে আকবৰৰ ধৰ্ম গ্ৰহণ কৰা সদস্যসকলে তেওঁৰ ধন সম্পত্তি, জীৱন, সন্মান আৰু স্বধৰ্ম সম্ৰাটৰ সেৱাৰ নামত ত্যাগ কৰিব লাগিব। গতিকে ইয়াত দেখা গৈছিল যে কোনো ধৰণৰ আন ধৰ্মৰ দৰে কোনো দেৱতা বা কোনো ধৰণৰ ভগৱান বা আল্লাহ এইবিলাক ইয়াত প্ৰতিষ্ঠা কৰিব বিচৰা হোৱা নাছিলে বা ইয়াত কোনো ধৰণৰ ধৰ্ম প্ৰচাৰকো দেখা পোৱা নাছিলে। গতিকে এই আকবৰৰ ধৰ্মটো বিশেষ জনপ্ৰিয় হোৱা নাছিলে, মাত্ৰ কিছু সংখ্যক লোকৰ মাজতে ই প্ৰচাৰিত হৈছিলে। আনকি তেওঁৰ একেবাৰে ঘনিষ্ঠ লোকসকলৰ মাজতো অকল বীৰবলেহে ইয়াক গ্ৰহণ কৰিছিলে, যাৰ যি ক্ষেত্ৰত আমি দেখিছিলোঁ যে তেওঁৰ অতি ঘনিষ্ঠ মানসিং বা ভগৱান দাসেও এই ধৰ্ম গ্ৰহণ কৰা নাছিলে। বুৰঞ্জীবিদসকলৰ মাজত এই ধৰ্মক লৈ বিভিন্ন ধৰণৰ মতবিৰোধ দেখিবলৈ পোৱা যায়। যদি আমি চাওঁ দেখিম যে V.A. স্মিথ, উইলছ হেগেল আদিৰ দৰে বুৰঞ্জীবিদে এই দিন-ই-ইলাহিক কঠোৰ ভাষাৰে নিন্দা কৰা দেখিবলৈ পোৱা গৈছিল। স্মিথে ইয়াক আকবৰৰ অজ্ঞানতাৰ স্মৃতি চিহ্ন বুলি বৰ্ণনা কৰিছে। তেওঁ কৈছে যে গোটেই আঁচনিটো আছিল হাস্যাস্পদ, ব্যৰ্থতাৰ ফলশ্ৰুতি, অবাধিত স্বেচ্ছাচাৰিতাৰ দানৱীয় উত্থান আৰু আকবৰৰ অজ্ঞানতাৰ স্মৃতি চিহ্নই। ই আকবৰৰ জ্ঞানৰ সৌধ নাছিলে। ইয়াৰ পৰিৱৰ্তে আন কিছুসংখ্যক বুৰঞ্জীবিদে ইয়াক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰত যদি আমি চাওঁ দেখিম যে ঈশ্বৰী প্ৰচাৰে কৈছে যে দিন-ই-ইলাহি সকলো অঞ্চলৰ গুৰু দৰ্শন আৰু প্ৰকৃতি সেৱাৰ সংমিশ্ৰণ থকা ভাল দিশবোৰ অন্তৰ্ভুক্ত হোৱা এটা সাৰপ্ৰাহী অচৈত্যবাদ। আনহাতে S.R. শৰ্মাই কৈছে যে এই দিন-ই-ইলাহি আছিল সম্ৰাটৰ জাতীয় আদৰ্শৰ ৰাজকীয় প্ৰকাশ। গতিকে এনেদৰে দেখা গৈছিল যে আকবৰৰ এই দিন-ই-ইলাহি বুৰঞ্জীবিদসকলৰ মাজত মতবিৰোধ সৃষ্টি কৰিছে, যি সময়ত কিছুমানে কঠোৰভাৱে তেওঁক নিন্দা কৰাৰ পৰিৱৰ্তে আন কিছুমানে তেওঁক প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে দিন-ই-ইলাহিয়ে আকবৰৰ কাৰণে এটা মানুহৰ দল জন্ম দিছিল, যিটো দলে আকবৰৰ প্ৰতি ৰাজ অনুগত্য প্ৰকাশ কৰিছিল আৰু যিসকলৰ সহযোগত তেওঁ এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। আমি যদি তেওঁৰ সমালোচনাবিলাক চাওঁ তেতিয়াহ'লে যে আকবৰে একচুৱেলি নিজকে এজন সিদ্ধ পুৰুষ বুলি এই দিন-ই-ইলাহিৰ দ্বাৰা প্ৰতিষ্ঠা কৰিব বিচৰা নাছিল। যদি তেনেকুৱা হ'লহেঁতেন তেতিয়া নিশ্চয়কৈ তেওঁ হৈছিলে তেওঁৰ যি ৰাজশক্তি, এই ৰাজশক্তিৰে তেওঁ নিশ্চয় কিছুমান আইন বা নীতি বলবৎ কৰিলেহেঁতেন আৰু মানুহক জোৰ জুলুমকৈ তেওঁৰ এই ধৰ্মত তেওঁ ধৰ্মান্বিত কৰিব চেষ্টা কৰিলেহেঁতেন। কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা দেখিবলৈ পোৱা হোৱা নাছিল। তেওঁ মাত্ৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ঐক্য স্থাপনৰ উদ্দেশ্যে আৰু হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতি আনিবৰ কাৰণে চেষ্টা কৰিছিলে, যাৰ ফলস্বৰূপে দেখা গৈছিল যে আকবৰৰ যি সাৰ্বজনীন সহিষ্ণু নীতি, এই সাৰ্বজনীন সহিষ্ণু নীতিৰে ই এটা ফলশ্ৰুতি বুলি আমি ক'ব পাৰোঁ।
বেছি সংখ্যক সমালোচকে তেওঁক সমালোচনা কৰাৰ বিপৰীতে বহু সংখ্যকে তেওঁক আকবৰৰ এই দিন-ই-ইলাহিক আকবৰৰ সহিষ্ণু নীতি তেওঁলোকে প্ৰশংসা কৰিছিলে। আৰু আমি একেষাৰে ক'ব পাৰোঁ যে আকবৰৰ এই সহনশীল ধৰ্মীয় নীতিৰ ফলস্বৰূপে যি এটা ৰাজভক্ত এটা তেওঁ বিষয়াৰ দল গঠন কৰিব পাৰিছিল, সিয়ে মোগল শাসনক এটা সুস্থিৰতা প্ৰদান কৰিছিলে। আৰু সেয়েহে R.S. শৰ্মাই মন্তব্য কৰিছে যে আকবৰৰ সহিষ্ণুতা তেওঁৰ সমসাময়িক ইংলেণ্ডৰ ৰাণী এলিজাবেথতকৈ বহুলভাৱে বিস্তৃত আছিলে। গতিকে আকবৰৰ এই ধৰ্মীয় নীতি বা দিন-ই-ইলাহি যদিও এটা সাঁথৰ আছিলে, কিন্তু আকবৰৰ এই দিন-ই-ইলাহিক আমি এটা লাইনত ক'ব পাৰোঁ যে এই দিন-ই-ইলাহি এটা ধৰ্ম নাছিলে, ই এটা জীৱনশৈলী আছিলে, যি জীৱনশৈলী সকলো ধৰ্মৰ ভাল শিক্ষণবিলাক বা মহৎ গুণবিলাকৰ ওপৰত প্ৰতিষ্ঠিত আছিলে।